কৰি দিলে আৰু এইপিনেতো একদম মানে তাৰপিছত বেংগলৰ গৈ লগ পাই আছোঁ। তাৰপিছত বেংগলৰ পৰিৱেশকেইটা দেখুৱাম আপোনালোকক। চ' আপোনালোকে নিশ্চয় চাই থাকিব আৰু গালেটো কিচ কিচ হৈছে আজি, একো ক'ব পৰা নাই। চ' মোৰ ইউটিউব ফ্ৰেণ্ড যিমান আছে সকলোকে বহুত বহুত মিছ কৰি আছোঁ আৰু আপোনালোকেও মোক মিছ কৰি আছে মই গম পাইছোঁ। হ'লেও মানে ভিডিঅ'টো দিব পৰা নাই। একচুৱেলি কি কৰোঁ, ইয়াত ট্ৰেইনত গৈ আছোঁ না, চবে মানে একচুৱেলি কেনেকৈ মানে ভিডিঅ' কৰিবলৈ ইমান হেৰি পোৱা নহয় আৰু যাতে মই তাত মানে বেংগলৰ পাই পেলাইহে মানে ভিডিঅ'টো কৰি পেলাই ভালকৈ দিব পাৰিম আপোনালোকক। তাৰ কাৰণে বহুত দুখিত মই। চ' ভিডিঅ' দিব নোৱাৰাৰ কাৰণে। চ' আপোনালোকে কৈ আছে ভিডিঅ' কেতিয়া আহিব বুলি। চ' ভিডিঅ'টো বহুতে লেট হৈছে, দিবলৈ পৰা নাই এতিয়ালৈকে। চ' আপোনালোকে যাতে অলপ দিনৰ কাৰণে অপেক্ষা কৰক। চ' নিশ্চয় ভিডিঅ'টো আহি আছে। চ' এতিয়া আমি বেংগলৰ পৰা আসামৰ পৰা বেংগলৰ গৈ আছোঁ। চ' অকণমান থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক, যিমান পাৰোঁ ইমান চেষ্টা কৰোঁ। কালি এটা ভিডিঅ' আহি আছে, চ' চাবলৈ চাই দিব বুলি আমাৰ এভৰিৱান, ভিডিঅ'টো ইমানেই আছিলে। চ' এনেই থুলমূলকৈ দেখুৱালোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।